বনাবলৈ ওলাইছোঁ কলৰ জুচ। ইয়াৰ কাৰণে 3টা কল লৈছোঁ আৰু 3 পিচ আপেল লৈছোঁ আৰু ক'লা নিমখ লৈছোঁ আৰু মই গৰুৰ গাখীৰ লৈছোঁ 1 কাপ আৰু চেনি অলপ লৈছোঁ। এতিয়া মই অলপ সৰু সৰুকৈ কাটি ল'ম কলকেইটা। এতিয়া মই এইখিনি মিক্সিত মাৰি ল'ম। ভিডিঅ'টো ভাল লাগিলে অকণমান হ'লেও লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। এনেকৈ সহজ বনাব পৰা বস্তুৰে মোৰ ভিডিঅ' পাই থাকিব আপোনালোকে। ধন্যবাদ।